ৱেলকাম বেক টু মাই আৰ্ট চেনেল এডি ক্ৰিয়েশ্যনছ। আজি মই সম্পূৰ্ণ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু বন্ধু বান্ধৱীসকল, আজি মোৰ মাতটো অকণমান বহি গৈছে, চৰ্দি লাগিছে। গতিকে আপোনালোকে গমেই পায়, ধাৰাসাৰ বৰষুণ হৈ আছে বিশেষকৈ আমাৰ অসমত। আৰু প্ৰায় মেক্সিমাম ঠাইতে বানপানী হৈছে। আমাৰ গাঁৱতো হৈছে বানপানী। স্কুল কলেজবিলাক বন্ধ দিছে গভমেণ্টে। গতিকে মই ভাবিছোঁ আজি যিটো মই ছবি লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ, এই চিটুৱেশ্যনৰ লগত মিল থকাকৈ আঁকিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে গম পাব মই কি ছবি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু আজি বিশেষকৈ নাথাকোঁ, মোৰো অকণমান চৰ্দি লাগি আছে, মাতটো বহি গৈছে। গতিকে আপোনালোকে ভিডিঅ'টি চাব আৰু শেষত কেনেকুৱা হৈছে ভিডিঅ'টো বা ছবিটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।
ভিডিঅ'টো প্ৰায় শেষ হ'ল। গতিকে আপোনালোকে দেখিছে মানুহ এজনে ধাৰাসাৰ বৰষুণৰ মাজেৰে সৰু ছাতি এটি লৈ খোজকাঢ়ি গৈ আছে। গতিকে কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা কঠিন পৰিস্থিতিত যাতে সকলোকে কুশলে মংগলে ৰাখে আৰু আপোনালোকে সাৱধানে থাকক।